হেল্ল' হাই নমস্কাৰ বন্ধু বান্ধৱীসকল বাখিন্দাখন ঘৰলৈ অৰ্থাৎ কোৱাৰ্টাৰলৈ থ'বলৈ গ'লোঁ মই আগতে কোৱাৰ্টাৰটো দেখাই নাই নহয় মাহত বাৰু আগতেও গৈছে মই থাকিয়েই দিলোঁ সেইদিনাখন আৰু তাই আমাৰ কাৰণে মিঠাই কিনিছে আমাৰ টিকলিজনীক মই চকলেট কিনি দিলোঁ আৰু বায়ে মোক আইচক্ৰীম কিনি দিলে বাৰ পইচাৰ খোৱাৰ মজাটো অকণমান বেলেগেই বাৰু আৰু তাই কোৱাৰ্টাৰৰ জেগাখিনি ইমান ধুনীয়া পিছে পৰে আপোনালোককো দেখুৱাম দেই আৰু এই ৱেলকাম বৰ্ডটো বহুত ধুনীয়া লাগিছে ন নামতহে মই আইচক্ৰীম কিনা হ'ল আমাৰ এখেতেই খাই শেষ কৰিলে আৰু বায়ে যিহেতু চাহ বনালে মই ভাবিলোঁ ব্ৰেড কেইখনকে অলপ সেকি দিওঁ আৰু তাই খাবলৈ চিংৰা ব্ৰেড মিঠাই বহুত কিবা কিবি আনিলে আৰু মা অৰ্থাৎ বাৰ শাহুমাই আমালৈ কণী দি পঠিয়াইছিলে সেই বইল কণীকেইটাকে মই ভাবিলোঁ অকণমান ভাজি দিওঁ আৰু সেইদিনাখন মই মাংসও বনাইছিলোঁ কিন্তু এইটো ভিডিঅ'ত দিলে বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো নেক্সট আৰু এটা ভিডিঅ' দিম মাংস বনোৱা দেই আজি মই মাংস বনাম মানে বাৰ ঘৰত আহিছোঁ মই প্ৰথমবাৰ মই আজি মাংস বনাম